স্বাগতম মোৰ ইউটিউব চেনেল উজ্জ্বল উপকূল শইকীয়া। আজি ভিডিঅ'টোত আপোনালোকে অলপ বেলেগ ধৰণৰকৈ দেখিবলৈ পাব আৰু ভিডিঅ'টো বৰ ভালকৈ মই এডিটটো কৰিব পৰা নাই, কাৰণ কেলৈ মই নতুনকৈ এপটো ব্যৱহাৰ কৰিছোঁ আৰু প্লেচটো বৰ ভালকৈ মিলা নাই, সময়টো মিলা নাই। নেক্সট টাইম যিটো ভিডিঅ' বনাম সেইটোত সময় মিলাই ল'ম মই ধুনীয়াকৈ, আৰু প্লেচডোখৰ মিলাই ল'ম, তেতিয়া আপোনালোকে চাই অলপ বেছি ভাল পাব। আৰু এইটো অলপ এনেই বনাবলৈ চেষ্টাই কৰি চাইছোঁ, কেনেকুৱা লাগে আপোনালোকে জনাব। আৰু ভিডিঅ'টো যদি ভাল লাগে চাই লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। চবলৈক এতিয়া আমাৰ ভিডিঅ'টো আৰম্ভ। থাকোঁ কি চিন্তা কৰি বহি আছোঁ হয়, এনেই কিনো কৰিবি, লকডাউন ৰ'বা কমনি চমনি চবেই একেই গতিকেই আছে। সেইটোৱেই আকৌ এইফালে মুদিয়ে কৈছে বোলে কোনোবা দিনা ৰাতি হেনো 9টা বজাত চাকি জ্বলাব লাগে। পইচা পাতি নহ'লে চাকি মই কেনেকৈ জ্বলাওঁ এতিয়া? কথাটো শুনি মোৰ এটা কথাহে মনত পৰিলে আৰু দেই। নকবি আৰু, কালি আলু আনিব গৈ দোকানত তামাম পিটন খাইছোঁ। তাৰপাছত কি হ'ল? তাৰপাছতনো কি সহ্য কৰিব নোৱাৰি আকৌ দোকানলৈ বিষৰ টেবলেট আনিব গ'লোঁ। আকৌ ধুলে ভাল কপিলাখন এই পিঠিটো আৰু কলা ফুলতহে দিলে, নহ'লেতো মোৰ উঠা বহাও খতম আছিলে। কি যে হ'ব দেশখনৰ দেশ, ভাবিলে চিন্তাই লাগে। পৃথিৱীখন যে সঁচাকৈ ধ্বংসপথত গৈ আছে। পুলিচে তামাম খেদিলে দেই। অকলে মই কেলে খেদা খাব লাগে, একো খেদা খুৱাম। গেপো খেদা খাবলৈ হেল্ল' গেপো ক'ত আছ তই? কেতিয়া গ'লি হয়? চন্দ্ৰবালিকে তই বৰ টেঙৰ দেই। দে হ'ব দে। কেনেকুৱা পালে, আশা কৰোঁ ভালেই পালে। আৰু যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি লওক আৰু লগতে বেল আইকনটো বজাই থৈ যাওক, যিহেতু মোৰ নতুন ভিডিঅ'টো নটিফিকেশ্যন আপোনালোকৰ লগে লগে পায়। আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব যিমান পাৰে, আপোনাৰ এটা শ্বেয়াৰ মোক বহুতখিনি উৎসাহ দিব। আৰু মোৰ নতুন ভিডিঅ' এটা আহি আছে আৰু অলপ ভালকৈ মানে ধুনীয়া, গতিকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক।